guys, welcome back to my channel. More নতুন এটা vlogলে আপোনালোকক স্বাগতম। মই আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি সোমবাৰ, মোৰ আজি বিশেষ তেনেকুৱা একো কাম নাই। কাম মানে আছে, কিয় পাহৰি গৈছিলো মই। একচুয়ালি আজি সোমবাৰ, আমি শিৱ মন্দিৰলৈ যাওঁ আৰু লগতে আছে আজি মাহীহঁতৰ ঘৰত এটা বাৰ্থডে। তো ভাবিলোঁ ভ্লগটো বহুত বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ। অলপমান ক্লিপ আপোনালোকক দেখাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফাইনেলি মই ৰেডি হৈ গ'লোঁ মন্দিৰ যাবলৈ। ইফালে ঘৰ দুৱাৰো চিজিল হৈ গৈছে অলম'ষ্ট। আৰু এতিয়া মা আৰু আমি পূজা দিলোঁ। ঘৰৰ যিটো পূজা সেইটো আমি দি লৈ পেলাইহে আমি মন্দিৰলৈ যাওঁ সদায় সেইটো। আৰু মই ওলাই ৰেডি হৈছোঁ। এতিয়া মই দেখাম আমাৰ ঘৰৰ পূজা আজি কেনেকৈ দিয়া হৈছে। হেল্ল' গাইজ, এতিয়া মই ফাইনেলি মন্দিৰৰ পৰা আহি ৰুম সোমাইছোহি মাত্ৰ। ভোক লাগিছিলে, বহুত বেছি ভোক লাগিছিলে। গতিকে ভাবিলোঁ কিবা এটা খাই লওঁ মানে মই ৰুটি আৰু চব্জি ধুমাধুম বনালোঁ, বনাই পেলাই খালোঁ। এতিয়া বাজিলে 12টা বাজিলে। গতিকে মই এতিয়া ওলাম, এটা বাৰ্থডে পাৰ্টি আছে। আপোনালোকক হয়তো পাৰ্টিত মই গোটেইখিনি দেখাব নোৱাৰিব পাৰোঁ, অলপমান ক্লিপ মই আপোনালোকক দি দিম। মানে মাহীহঁতৰ ল'ৰাটোৰ বাৰ্থডে আছিলে মাহীয়ে, গতিকে আমাক গোটেইখিনিকে ঘৰৰ ভাত খাবলৈ মাতিছিলে। এওঁৰ গাটো ভাল নহয়, গতিকে এওঁ নাযায়। মা, মই, ভণ্টিজনী আমি কেইটাই যাম। তাৰ পৰা আপোনালোকক অকণমান ক্লিপ দেখাওঁ কি কি বনাইছে আৰু কোন কোন আহিছে। কোন কোন হয়তো আহিছে সেইটো মই এতিয়ালৈকে গম নাপাওঁ, কিন্তু আপোনালোকক যিমানখিনি পাৰোঁ দেখাম। আৰু বহুত বেছি গৰম পৰিছে, গতিকে মই একদম চিম্পলি ওলাম। শাৰী পিন্ধিম আজি আৰু একদম চিম্পল মেকআপ কৰিম। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কেনেকৈ আপোনালোকক কম টাইমত কেনেকৈ চিম্পল মেকআপ কৰি মই যাওঁ। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে গৰমত আপোনালোকেও নিজে ট্ৰাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। মই প্ৰথমতে এখন ৱাইপছ দি পেলাই, এইটো মই হিমালয়া ৱাইপছ দি মই মুখখন ভালদৰে ক্লিন কৰি ল'ম। ভালদৰে একদম ইয়াৰ পৰা যিখিনি ঘামি আছোঁ গৰমত বহুত, গতিকে এইখিনি বহুত ক্লিন হৈ যাব। অলপ ৱাইপছ দি চাফা কৰি ল'ম। আৰু এতিয়া মই অলপ ময়শ্চাৰাইজাৰ লগাই লওঁ মুখত ভালদৰে।
মই এতিয়া জেল আইলাইনাৰটো এইটো লগাইছোঁ। এইটো আইশ্বেডো হয়, আইশ্বেডো নহয়, এইটো কি বুলি কয় আপোনাৰ এইটো জেল হয়, কাজলটো যিটো আপোনাৰ আইব্ৰ' ফিল আপ কৰিবৰ কাৰণে ইউজ কৰে। এইটো আপোনাৰ পাউডাৰো পায়, জেলটো পায়। মই এইটো পাউডাৰটো ইউজ কৰা নাই, মই জেলটো লগাইছোঁ। একদম হালকাকৈ কৰিব যাতে গম নাপায় আৰু অলৰেডি মোৰ এয়া চাওক, মই আঁকি ল'লোঁ ভালদৰে আৰু বেছি ডাৰ্ক কৰা নাই, অলপ পাতলকেই ৰাখিছোঁ, ইমান বেছি ডাৰ্ক কৰি ৰখা নাই। এতিয়া অলপ কনচিলাৰ ইউজ কৰিম। মই ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। ফাউণ্ডেশ্যন ইউজ কৰি লৈছোঁ। একদম নৰ্মেলি ইউজ কৰিছোঁ, বেছি হেভিকৈ কৰা নাই, একদম পাতলকৈ মই ফাউণ্ডেশ্যনটো ইউজ কৰিছোঁ। জাষ্ট ব্ৰাউন কালাৰটো মই অলপ ইউজ কৰিম ইয়াত, আৰু বেছি ডাৰ্ক নকৰোঁ, জাষ্ট অকণমান লাইটকৈ লগাম। এই দুটা ছেট অলপ মেটচ কৰি পেলাই জাষ্ট লগাম। আৰু এতিয়া চাওক, অলপমান চিমৰি মই ইয়াত দি দিছোঁ। কেনেকুৱা লাগিছে জনাব। মই ইমান পাকুইত মেকআপ আৰ্টিষ্ট নহয়, জাষ্ট অলপ মানে নিজকে কৰিবলৈ লৈছোঁ। তাৰপিছত চাওক, এয়া মোৰ অলৰেডি চকুটো মই আঁকি ল'লোঁ, বেছি হেভিকৈ আঁকা নাই। আৰু এতিয়া অলপমান পাউডাৰ লৈছোঁ, অলপ এইখিনি ছেটিংছ কৰি লওঁ। ফাইনেলি মোৰ মেকআপ ডান, চাই লওক এবাৰ। আৰু মই এতিয়া হেয়াৰ ষ্টাইল মানে মই বিশেষ ধৰণৰ একো নকৰোঁ, মই চুলিখিনি এনেকৈয়ে বান্ধি যাম, কাৰণ গৰমটো বহুত বেছিয়ে পৰিছে। গতিকে মই মানে নোৱাৰিম মই বেলেগ হেয়াৰ ষ্টাইল কৰিব, চুলি মেলি যাবও নোৱাৰোঁ বা এনেকুৱা কৰিও বান্ধি যাব নোৱাৰোঁ, মই এনেকৈয়ে বান্ধি যাম। গতিকে মই আপোনালোকক দেখাই আছোঁ মোৰ মেকআপ ডান। আৰু এতিয়া মই জল্দি মই ৰেডি হ'ম, কাৰণ অলৰেডি মাহঁত ওলাই ৰেডি হৈ আছে তলত। মই তললৈ যাম, তাৰপিছত বাৰ্থডে পাৰ্টিলৈ যাম। আপোনালোকে চাই থাকক। ফাইনেলি মই ৰেডি, চাওক। মই ৰেডি। মেকআপটো কেনেকুৱা হৈছে জনাব দেই। গৰমত মই শাৰী পিন্ধিছোঁ। ঠিক আছে, এতিয়া আপোনালোকক বাৰ্থডে পাৰ্টিৰ পৰা মই অলপ ক্লিপ দেখাম, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব।
আৰু আমি আহি পাই গ'লোহি আৰু এয়া তেওঁলোকে সৰু সৰু ল'ৰাকেইটা যিকেইটাক মাতা হৈছিলে তাৰ লগৰ সিহঁতে খাই আছে ইফালে মাহী মহাই চাই আছে সিহঁতক কৈ আছে কিবা কিবি খোৱাৰ কথা সুধি আছে এয়া চাওকচোন গোটেইকেইটা একো মাত মোল নাই খাই আছে আৰু খোৱাৰ আইটেমবোৰ আপোনাক অকণমান দেখাই দিছোঁ আপোনালোকক এয়া মাছ টেঙা বনাইছিলে বহুত ধুনীয়া আছিলে লোকেল চিকেন পটল ফ্ৰাই বাঁহৰ গাজ মানে ফ্ৰাই এটা আছিলে আৰু এইপিনে সৰু মাছ এনেকৈ ফ্ৰাই কৰিছিলে খোৱাখিনি বহুতেই ভাল লাগিল আৰু বাৰ্থডে বয় চাওক ফাইনেলি পাই গ'লোহি ঘৰলৈ আৰু ঘৰ পাই গৈছোহি বাৰ্থডেৰ পৰা বহুত বেছি গৰম বহুত বেছি অশান্তি লাগিছিলে মানে গৰমটোৰ কাৰণে ক'ৰবালৈ ওলাই যাবলৈ বুলি ক'লে মানে বহুত বেছি ভয় লাগে গতিকে মই ভ্লগটো ইয়াতে সামৰিছোঁ বৰ বিশেষ দীঘল নকৰিলোঁ আৰু চাবলৈ নাপাহৰিব আৰু বহুত দিন হ'ল গেপ হৈ গৈছিলে মই ভিডিঅ' দিব পৰা নাই মোৰ অসুস্থতাৰ কাৰণে গতিকে ভ্লগটো ইয়াতে শেষ কৰিছোঁ থেংক ইউ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব নমস্কাৰ